এভৰিৱান, কি খবৰ? আপোনালোক সকলোৱে ভালে আছে? ময়ো ভালেই আছোঁ। তো আজি মই ৰাতি এটা ভ্লগ বনাই আছোঁ। তো দিনত বনোৱা নাই, ক'তো যোৱাও নাই। আজি মই ৰুমতে বনাই আছোঁ। তো আপোনালোকক দেখাব বিচাৰিছোঁ, যিহেতু এতিয়া ঠাণ্ডাৰ দিন হয়, তো ঠাণ্ডাৰ দিনত আপোনালোকে মুখখনৰ যতন কেনেকৈ ল'ব আৰু কি কৰিব, তো সৰুছে এটা ভিডিঅ' এটা দেখাই আছোঁ। তো মই মুখত এটা পেক লগাম। পেকটো বনাইছোঁ মই চাউলৰ। তো কেনেকৈ বনাই আছোঁ, কি কৰিছোঁ আৰু কেনেকৈ লগাব লাগে, তো সম্পূৰ্ণ মই পূৰা দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভাল লাগে ভিডিঅ'টো, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মুখত কেনেকৈ লগাব লাগে গোটেইখিনি মই দেখাই থাকিম। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, যিহেতু বহুত ভাল হয়। আগতে মই লগাইছোঁ বহুত কেইবাৰ, তো বহুতখিনি ইম্প্ৰুভ পাইছোঁ। তো চব বলক দেখাইছোঁ। তো এভৰিৱান চাই লওঁ। তো মই অকণমান চাউল লৈছোঁ, ইয়াতে দেখিছে, বেছি লোৱা নাই। তো এইটো পানী দি বইল কৰিলোঁ মই প্ৰথমতে। বেছি পানী দিব নালাগে, অলপে পানী দিছোঁ। তো আৰু মই অলপ পানী দিম। গেছটো জ্বলাই লৈছোঁ লাহেকৈ। তো অলপ পানী দি কেনে এইটো অলপ পানী দিলোঁ। তো বেছি দিব নালাগে, একদমেই অলপ দিব লাগে। আৰু এইটো পূৰা বইল কৰি কেনে তাৰপিছত আপোনালোকে এইটো কমপ্লিট বইল কৰিব লাগিব। আৰু তলত লাগি যাব পাৰে। তো সেইকাৰণে বেছি বনাব নালাগে, অলপ অলপ বনাই ল'লেই হ'ল। আৰু এইটো বনাই কেনে 2-3 দিনৰ কাৰণে থৈ দিব পাৰে আপোনালোকে। ইমানখিনি নালাগে বাৰু এদিনতে। তাৰপিছত এইটো অকল চাউল আৰু পানী দি বইল কৰি আছোঁ। তাৰপিছত আৰু কেনেকৈ কি কৰিব লাগে বাৰু মই দেখাই আছোঁ। চাওক, পূৰা বইল হৈ আছে এইটো। এইখিনি বইল হোৱাৰ পিছত আৰু আপোনালোকে গাখীৰ দিব লাগিব। তো গাখীৰ মই আনিছোঁ অলৰেডি। তো এটা গাখীৰ মই আনি থৈ দিছোঁ। তো এইটো দেখিছে, এইটো ফুল তাজাৰ পেকেট হয়। এইটো ইয়াৰে পূৰা হাফ দিব লাগিব, আধা দিব লাগিব। এইটোতো পূৰা ফুল হয়, এইখিনিমান দিলেই হৈ যাব। তো কেনেকৈ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এইটো পূৰা বইল হৈ আছে, দেখিছে আপোনালোকে। পূৰা বইল হৈ আছে। বেছি বনাব নালাগে, অলপ অলপ বনালেই হ'ল। মানে 2-3 দিনৰ পিছে পিছে লগাব লাগে। আৰু এইটো লগালে বহুতেই ভাল হয়। আৰু ইয়াৰ লগত কিবা কিবি মিক্স কৰিব লাগে। তো গোটেইখিনি মই আপোনালোকক দেখাই দিম। আপোনালোকে চাই থাকিব। আৰু মই লগোৱাৰ পিছত দেখাম মোৰ মুখখন কেনেকুৱা হয়। আপোনালোকেও এবাৰ লগাই চাব পাৰে। তো চাই থাকিব। তো চাওক, এতিয়া গোটেই পানীটো শুকাই গৈছে। এতিয়া মই গাখীৰটো খুলিম। গাখীৰটো দিম। আপোনালোকে চাই থাকিব গোটেই কেনেকৈ কি কৰোঁ। তো মই গাখীৰটো খুলিলোঁ। এইটো দি আছোঁ মই গাখীৰ। এনেকৈ দিব লাগে। তো এনেকৈ গাখীৰটো মই দি আছোঁ। তো দেখিছে আপোনালোকে, পূৰা আধা দিছোঁ গাখীৰ। তাৰপিছত পূৰা এনেকৈ লাৰিব লাগিব পূৰা। তো এইটো বইল হৈ যাব লাগিব, পূৰা বইল হ'ব লাগিব। দেখিছেনে? তো এনেকৈ অলপ টাইম লাৰি থাকিব লাগিব, 5 মিনিটমান লাৰি থাকিব লাগিব। তাৰপিছত উতল আহিব। তাৰপিছত পূৰা শুকাই যাব লাগিব। একদম মানে ড্ৰাই হ'ব নালাগে, অলপ থাকিব লাগিব পানীটো, গাখীৰটো বেছি নহয় আৰু। দেখাম বাৰু, লাষ্টলৈকে দেখাম। তো চাই থাককচোন, পূৰা ভিডিঅ'টো চাই থাকক। সেইকাৰণে মই কেনেকৈ বনাওঁ, কি কৰোঁ, তো চাই থাকিব। তো চাওক, এতিয়া পূৰা বইল হৈ আছে। এতিয়া আৰু অলপ পিছত হ'বই আৰু এইটো বেছি টাইম নাই বাৰু হোৱাৰ কাৰণে। একদম কম টাইম আছে। কম ভলিউমত দিব লাগিব অলপমান, বেছি ভলিউমত দিয়া আছে। অলপ কম কৰি দিলোঁ বাৰু। এইটো কম কৰিছোঁ। তো এনেকৈ আপোনালোকেও বনাই ল'ব পাৰে ঘৰতে। বহুত ভাল হয়, বহুত ভাল হয়। আৰু স্কিনটো বহুত ভাল কৰে। আৰু ইয়াৰে লগত কিছুমান বস্তু দিব লাগিব। তো মই কৰাৰ পিছত গোটেইখিনি দেখাই আছোঁ। তো এইটো এনেকুৱা হেৰি হ'লে বেছি ভাল হয় বাৰু অলপ। কিন্তু গোটেইখিনি হৈছে, ভালকৈ সিজিলে ভাল হয় বস্তুটো। তো সিজিছে বাৰু, ভাতৰ নিচিনা হৈ গৈছে, দেখিছেনে? তো এতিয়া এইটো নমাই দিম। এইটো নমাই দিলোঁ এতিয়া পূৰা। জুইটো নমাই দিলোঁ পূৰা। এতিয়া গৰম হৈ আছে। এতিয়া মই হাতেৰে লাৰিব নোৱাৰোঁ। তো তাৰপিছত মই কেনেকৈ মুখত লগাম আৰু লগতে কি কি দিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তো মোৰ আগৰ বনোৱা আছে, তো মই কেনেকৈ থৈ দিছোঁ আপোনালোকক দেখাই আছোঁ।
তো চাওক আগৰ মোৰ বনোৱা আছে এইটো আগৰ এইবিলাক হ'ল আজি 3 দিন হ'ল। তো 3 দিন পিছত অলপমান গোন্ধ ওলাইছে আৰু এইটো ভোকৰ টাইপ হৈছে। তো সেইকাৰণে 2-3 দিনৰ পিছে বনাব লাগে এইটো আৰু এতিয়া নোৱাৰি আৰু লগাবৰ কাৰণে বেয়া হৈ গৈছে একদম। তো সেইকাৰণে এতিয়া বনাইছোঁ। বেছি বনাব নালাগে বাৰু, মোৰতো বেছিয়ে হৈছে অলপ। এইটো 2 দিনৰ বেছিয়ে যাব কাৰণ অকল মুখতে। আপোনালোকে এটা কাম কৰিব পাৰে, এইটো গালতো ভৰিটো লগাব পাৰে আৰু হাততো লগাব পাৰে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, বহুত ধুনীয়া হয়, লগালে বহুত ধুনীয়া হয়। তো এবাৰ লগাব পাৰে, লগাবচোন। কেনেকৈ লগাব লাগে মই এবাৰো দেখাই দিম। আৰু 2টা বস্তু মিক্স কৰিব লাগিব ইয়াৰ লগত, তো চাই থাকিব। তো এইটো নমাই দিলোঁ, পূৰা নমাই দিলোঁ আৰু নাই সেইখিনি হ'ল। সেইখিনি মই ৰাখি দিম কালিৰ কাৰণে আৰু আজি এইটো লগাম। তো এইখিনি এতিয়াই লগাম আৰু ইয়াৰ লগত 2টা বস্তু মিক্স কৰিব লাগে, সেইটো লগাই আছোঁ বাৰু। তো এইটো এতিয়া মই ঢাকন মাৰি এনেকৈ ৰাখি দিম। এইটো এনেকৈ থাকিব এতিয়া, এইটো কালিৰ কাৰণে মই ৰাখি দিছোঁ। আৰু এইটো এতিয়া লগাম ইয়াৰ লগত আৰু 2টা বস্তু মিক্স কৰিম, 2টা নহয় চৰি 3টা বস্তু। 1 নম্বৰতে লগাম আপোনাৰ এইটো ভিটামিন ই টেবলেট এটা লগাম আৰু আপোনাৰ লগাম এইটো গ্লেচাৰিন। আৰু এটা বস্তু আছে সেইটো দেখাইছোঁ বাৰু। তো ইয়াত এটা ভিটামিন ই টেবলেট এটা মই লৈছোঁ, এইটো ভিটামিন ই টেবলেট, এইটো এটা মই লগালোঁ আৰু এইটো গ্লেচাৰিন অলপ লগাম। গ্লেচাৰিন অলপ লগালোঁ মই আৰু লগত আৰু এটা বস্তু লাগিব। তো এইটো ভেচলিন অকণমান লগাব লাগিব, বেছি নহয় অকণমান লগালে হ'ব। অলপ মই লৈ লৈছোঁ আৰু লৈ পূৰা এইটো এনেকৈ দিব লাগিব ভাতৰ নিচিনা। এইটো পূৰা মিক্স কৰিব লাগিব। এইটো পূৰা মিক্স কৰি থাকিব লাগিব আৰু মিক্স কৰি লাহে লাহে গালত এনেকৈ লগাব লাগিব। তো এইটো আপোনালোকেও অলপ লগাব পাৰে। তো চাই থাকক, তাৰপিছত মই ধোৱাৰ পিছত মুখখন দেখাই আছোঁ। এইটো বেছি টাইম ৰাখিব নালাগে, অৱশ্যে 10 মিনিটমান ৰাখিব লাগে, বেছি ৰাখিব নালাগে। তো চাই থাকিব, গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো আপোনালোকেও লগাই চাব পাৰে, আপোনালোকে অল বডিত দিব পাৰে। এইটো কোনো বেয়া নহয়, বস্তুটো বহুত ভাল হয়, কিন্তু বনোৱাতে অলপ কষ্ট হয়, টাইম লাগে। টাইমৰ কাৰণে সদায় দিব নোৱাৰোঁ, কেতিয়াবা দিওঁ আৰু সপ্তাহত এবাৰ লগালেও হয় বাৰু। বহুত ধুনীয়া হয়, এইটো লগাই চাব আপোনালোকেও। তো চাওক, আৰু এইটো এনেকৈ মাছাজ কৰিব লাগে অলপ। তো আপোনালোকে দেখিছে মই কি কি দিলোঁ, কি কি লগালোঁ। এইটো বহুত ভাল হয়। এনেকৈ কমপ্লিট 5 মিনিটমান টাইম এনেকৈ লগাব লাগে। বহুত ভাল ৰিজাল্ট পাব এইটো লগালে আপোনালোকে। অলপ কষ্ট হয়, তো কষ্ট হ'লেও বহুত ভাল হয়। আপোনালোকে ঘৰত নিজে ট্ৰাই কৰি চাব, তাৰপিছত গম পাব কেনেকুৱা লাগে। তো 5 মিনিট পিছত মই এইটো নৰ্মেল পানীৰে ধুই দিম। তাৰপিছত কিবা এটা ক্ৰীম লগাব পাৰে, নলগালেও আপোনালোকে একো প্ৰব্লেম নহয়। তথাপি লগালে বেছি ভাল আৰু কিবা নাইট ক্ৰীমটো আপোনালোকে লগায়, তো কিবা এটা লগাব পাৰে। তো দেখিলে আজি মই কেনেকৈ কি লগালোঁ। তো মই সদায় নলগাওঁ, কেতিয়াবা লগাওঁ টাইম পালে। টাইম নহয় বাৰু, ইমান টাইম নহয়, গমেই পায় আপোনালোকে। ডিউটিৰ পৰা আহোঁতে মোৰ বহুত দেৰি হয়, ৰাতি 8টা বাজে। আৰু
টাইম পালে মই এবাৰ লগাই দিওঁ। আজি টাইম পাইছোঁ কাৰণে মই লগাই দিছোঁ। বনাই কেনে টাইম লৈ যদিও বস্তুটো বহুত ভাল হয়, বহুত ভাল হয়। তো এনেকৈ 5 মিনিটমান লগাই কেনে তো এনেকৈ ৰাখি দিব লাগে অলপ টাইম। তো গাইজ চাওক, মই মুখখন পূৰা কমপ্লিট ধুই দিলোঁ। ধুই দিয়াৰ পিছত চাওক পূৰা হোৱাইট লাগিছে। আৰু এতিয়া কিবা এটা ক্ৰীম লগাই দিম, নাইট ক্ৰীম এটা কিবা লগাই দিম। যিহেতু মুখখন অইলিয়ে হৈ আছে, তথাপি কিবা এটা মই লগাই দিম, বেছি ভাল লাগিব। কাৰণ অলপ টানি থাকেতো মুখখন, তো ইমান বেছি টানি নাথাকে বাৰু, কাৰণ গোটেইখিনি মিক্স কৰাই হৈ গৈছে যিহেতু। তো আপোনালোকেও লগাব পাৰে, বহুত ভাল হয়, লগালে বহুত ভাল হয়। মুখত একো নোলায়ো, আৰু যিহেতু ঘৰুৱা পদ্ধতিত বনোৱা হয়, তো সেইকাৰণে আপোনালোকেও লগাবচোন এবাৰ, বহুত ভাল ৰিজাল্ট পাব। আৰু লগাই কেনে জনাব কেনেকুৱা কি লাগে মানে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, ইয়াতকৈ বেছি একো নাই বাৰু। তো এতিয়া বাই বাই। আৰু যিহেতু ৰাতি হৈ আছে, তো এতিয়া গুড নাইট। তো বাই।